এয়া কাশ্মীৰ শ্ৰীনগৰ বহুত ফিল্মৰ বলিউড মুভিৰ ইয়াতে শ্বুটিং হৈছিল বা এতিয়াও হয়। নিচাৰ্ট গাৰ্ডেন। আমি ডাল লেক ঘাট নাম্বাৰ 1 পৰা আহিছোঁ লোকেল বাছত। বাছৰো দেখা পাব। লোকেল বাছত আহি ইয়াত টিকেট ল'ব লাগে। তাৰপিছত ইয়াৰ পিছত আমি শালিমাৰ বাগলৈ যাম, গাৰ্ডেনলৈ যাম। সেয়া লোকেল যে যিবোৰ গাড়ী পায় 10 ছিটাৰ, সেইবোৰত যাম। 10 ছিটাৰ যিবিলাক প্ৰাইভেট কাৰ টাইপৰ, টাটা ৱেগনাৰ টাইপৰ। এয়া আমি বাছত গৈ আছোঁ। এয়া ডাল লেকৰ পাৰে পাৰে। এই যে বাহিৰৰ কিবা কাশ্মীৰৰ মানে পাকিস্তান অকুপাইড কাশ্মীৰৰ যিখিনি আছে নহয়, তেনেকুৱা টাইপৰ দেখি, কিন্তু মোৰ মোবাইলেৰে অহা নাই হয়তো। মানে সেই তেনেকুৱা টাইপৰ গছ কিছুমান আছে। ইমান ধুনীয়া নহয় এই ৰাস্তাটো। কাৰেৰে গ'লেও চাগে, কিন্তু বাছেৰে মানে কি হয়, বেছিকৈ ভিউ দেখা যায়। কাৰ হ'লে সৰু হয় নহয়, সেইকাৰণে মই ডিচাইড কৰিলোঁ কি লোকেল বাছতে যাওঁ, সস্তাও পৰি গ'ল। কিন্তু গোটেইখিনি পইণ্ট মানে বাছে বাছে অকণ টাইম লাগি যায় আৰু এয়া ডাল লেকৰ পাৰে পাৰে। এই ফটোত কেনেকুৱা আহিছে, কাৰণ মোৰ মোবাইলটো ইমান হাই-ফাই নহয় আৰু। মোৰ এইটো অপ'ৰ মোবাইল, মানে মোৰ আইফোন নহয় আৰু। সেই দূৰত যিবোৰ গছ দেখা যায় নহয়, ইমানেই ধুনীয়া নহয় এয়া ৰাস্তাৰ এইবোৰ পাইনবিলাকো, পাইন বা বেলেগ বেলেগ টাইপৰ গছ আছে। ইমান ধুনীয়া। আহি পাই গ'লোঁ পোৱাৰ পিছৰ। ইয়াতো আছে, ইয়াৰ পৰাও ব'টিং কৰিব পাৰি। মই আগদিনাই ব'টিং কৰিলোঁ। এয়া নিচাৰ্ট গাৰ্ডেনখনত সোমালোঁ। ইমান মনোৰম পৰিৱেশ। এই জুলাই মাহতো ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। অৱশ্যে শালিমাৰ বাগত কিন্তু ফুলবোৰ অলপ হেৰি হৈ গ'ল আৰু, কাৰণ এইটো জুলাই মাহত ফুলবোৰ হেৰি হৈ যায় আৰু। ইয়াত কিন্তু আছে ফুলবোৰ, ইয়াত ধুনীয়া লাগিল। চব মানুহে লোকেল মানুহবোৰে পিকনিক টাইপৰ কৰিছে। এনেকুৱা ডাঙৰ গাৰ্ডেনবিলাকত এই পাহাৰৰ তলতে এয়া গাৰ্ডেন। বেলেগ বেলেগ ভেৰাইটিৰ ফুল, ইমান মৰম লগা নহয়। বহুত ফেমাছ ছঙৰ ইয়াত শ্বুটিং হৈছিল পুৰণা। চাওকচোন কিমান ভাল লাগিছে। মই কি কৈছিলোঁ, এই যে ডাল লেকৰ পৰা পাৰে পাৰে আহি থাকোঁতে বাছেৰে যে দূৰলৈ পাহাৰত, মানে ডাল লেকৰ দূৰলৈ যিবোৰ গছ দেখা যায় নহয়, এই গিলগিত বাল্টিস্তানৰ যদি আপুনি গুগল ছাৰ্চ কৰে, তাত যেনেকুৱা ধৰণৰ গছবোৰ আছে পাইনবিলাক, সেই তেনেকুৱা অদ্ভুত দৃশ্য একেবাৰে। সেইকাৰণে লোকেল বাছেৰেও সফৰ কৰিব লাগে, কাৰণ বাছেৰে ডাঙৰকৈ দেখা যায় না বস্তুবোৰ। এই পাহাৰবোৰ দেখিছেনে, কিমান মৰম লগা পাহাৰ। আৰু এই গোলাপৰ বেলেগ বেলেগ ভেৰাইটি। মানে কাশ্মীৰখন এনেই স্বৰ্গ বুলি নকয়তো, বেলেগ বেলেগ ভেৰাইটি আৰু বেলেগ বেলেগ টাইপৰ ফুলো আছে, অকল গোলাপেই নহয়। ইমান ভাল লগা নহয়, কিন্তু গৰম আছিল অলপ। কিন্তু লেকৰ পৰা, হ্ৰদৰ পৰা বতাহ মাৰি আছিল বাৰু। আৰু ঠাণ্ডা চাণ্ডা খাবলৈও। আৰু মই কাশ্মীৰী ড্ৰেছ পিন্ধি ফটো উঠিলোঁ। শালিমাৰ বাগত উঠিলোগৈ অৱশ্যে, কাৰণ 200 টকা খোজে, 150 টকা খোজে ফটো। এইবিলাক কাপোৰ দেখা পাইছেনে, এইবোৰ ভাড়া দিয়ে অলপ সময়ৰ কাৰণে, পিন্ধি পেলাই আপুনি ড্ৰেছ। ইয়াত ঠাণ্ডা এটা খালোঁ। মোৰ গাইডজনক লগতে লৈ মানে হেৰি কৰিলোঁ আৰু, গাইড এজন লৈছিলোঁ মই। গাইড মানে যিজনে মোক ব'টিং কৰাইছিলে তেওঁ ক'লে আৰু বোলে আপুনি মানে লোকেল বাছত যদি কৰে বিৰাট সস্তাত হ'ব আৰু সফৰটো, আৰু ভালো পাব। আৰু সেইমতেই মই এয়া চেলফি মুহূৰ্তও অলপ ৰাখিব লাগে নহয়। চেলফি মুহূৰ্তও অলপ ৰাখিলোঁ আৰু। মাজে মাজে কিমাননো বেক ছাইডটো ফ্ৰণ্ট ছাইডটো দেখাই থাকিম, আৰু নিজৰ ছাইডটোও অলপ দেখালোঁ আৰু। গৰমৰ দিন, মানে জুলাই যিহেতু, মই বৈষ্ণো দেৱী কৰি পেলাই গৈছোঁ। এয়া ইমান ধুনীয়া ফাউণ্টেইন চাওকচোন। পাহাৰকেইটাই যে কি মৰম লাগে, আৰু ইমান ডাঙৰ ডাঙৰ।
শ্ৰীনগৰৰ পাহাৰকেইটা খুবেই মৰম লগা আৰু ধানৰ খেতি, কি ধুনীয়া ধানৰ খেতি। যেতিয়া আহিছিলোঁ আৰু বন্দে ভাৰত দি, এইয়া গছজোপা কিবা ওল্টাকেহে হ'ল। এয়া ডাল লেকৰ পাৰৰ এইবিলাক মাৰ্কেট থাকে। এই নিচাদ গাৰ্ডেনৰ ফ্ৰণ্টত মাৰ্কেট আছে। চিকেন বিৰিয়ানী ল'লোঁ। খুব ধুনীয়া এটা চাটনি দিয়ে, মানে ৰাইতা এটা দিয়ে, কিন্তু লগত চাটনি, মানে ভাল ৰাইতা এটা। তাৰপিছত আমি শালিমাৰ গাৰ্ডেনলৈ বুলি, এইবোৰ কি বুলি কয় জানো, 10 ছিটাৰৰ যে 10 নে 7 ছিটাৰ নেকি, এয়া গৈ আছে। বাওঁফালে এই ধানৰ খেতিও দেখিছোঁ। শ্ৰীনগৰৰ ভিতৰৰ এই ধান খেতি এইবিলাক দেখা পাইছেনে? চিটিৰ ভিতৰতো ধান খেতি কৰিছে এইবিলাক। এই এক্সটেণ্ডেড চিটি আৰু ইমানেই ভাল লাগিল, চাফা তাফা, ইমান ভালকৈ মেইনটেইন কৰি ৰাখিছে। মছজিদটো দেখিছেনে কি ধুনীয়া। এই গাইডজন, এয়া শালিমাৰ গাৰ্ডেন। শালিমাৰ গাৰ্ডেনতো মানুহে পিকনিক কৰিব আহিছে, লোকেল, মানে বেলেগেও বহিছে বাৰু, কিন্তু তাত ফুলবোৰ অলপ হেৰি হৈ গ'ল আৰু, কাৰণ বাৰিষাৰ কাল যে। খুব ভাল লাগিলে। পিছফালৰ পাহাৰ ইমান মৰম লগা। এয়াও এটা মাৰ্কেট, বহুত বস্তু পোৱা যায়, চব এনিয়ৰৰ পৰা আৰম্ভ কৰি, মানে লোকেল প্ৰডাক্ট আৰু বেগ চেগ। ভালেই লাগিলে, কাৰণ আজিকালি এইবোৰ দিল্লীতো পোৱা যায়, কাশ্মীৰৰ পৰা আহে, সেইকাৰণে আৰু মই ইমান তেনেকৈ নল'লোঁ, কাৰণ এই একেটা বস্তু একে দামতে দিল্লীতো পোৱা যায়, বা অলপ কম দামতে পোৱা যায়। তাত টুৰিষ্টৰ কাৰণে অকণ দামটো বেছি কয় আৰু। এয়া শালিমাৰ গাৰ্ডেনখন, সঁচাকৈ দেই, খুব ভাল লগা পৰিৱেশ। আৰু কেইদিনমান আগত গ'লে অৱশ্যে আৰু ফুল দেখা পালোঁ হয়। ইয়াত এই ফুলটো অলপ কম দেখা পাইছেনে? কিন্তু এয়া শান্তিময় পৰিৱেশ আৰু ইমান ভাল লাগিলে, সঁচাকৈ দেই। খুব মানে যিসকল যোৱা নাই, এবাৰ হ'লেও যাব, খুব ভাল পাব আৰু। অৱশ্যে গৰমৰ দিনত নগৈ, ঠাণ্ডাৰ দিনত গ'লে ৰাস্তাত সেই বৰফ দেখা পায় বাৰু, কিন্তু গৰমৰ দিনত যে সেই গ্ৰীনাৰীবিলাক, ধানৰ খেতিবিলাক, জুলাইত নগৈ মে' মানত গ'লে বেছি ভাল চাগে মোৰ মতে। এপ্ৰিল মে'ত গ'লে ফুলবোৰ আৰু দেখা পাব। এয়া মই লোকেল কাপোৰ ভাড়া কৰি পেলাই, তেওঁলোকে হাৰ্টশ্বিট ফটোও দি দিয়ে বাৰু, হাৰ্টশ্বিট ফটো এখনো দি দিয়ে। মই নিজে কেমেৰাৰো তুলিলোঁ আৰু, কাশ্মীৰী ড্ৰেছত, এইবিলাক ড্ৰেছবিলাক ভাড়া, ফটোও তুলি দিয়ে, হাৰ্ড কপি এটা দিও দিয়ে। এয়া আৰু থেংক ইউ ফৰ ৱাটছিং। মোৰ আগৰ ভিডিঅ'বোৰ চাব বুলি, বৈষ্ণোদেৱীৰো ভিডিঅ'বোৰ চাব বুলি আশা কৰিলোঁ। আপলোড কৰি থাকিম এটা এটাকৈ। এয়া হাৰ্টশ্বিটখন দিছিল। এয়া টি গাৰ্ডেনৰ নিচিনাই লাগিছে। এনেকুৱা টাইপৰ ফটো আমি আগতে দেখা পাইছিলোঁ। আৰু মই এইটো মই নেক্সট ডে'হে লৈছোঁ। এই হোটেলৰ পিছফালে এই আপেল গছজোপা, আপেল পূৰা হেৰি হোৱা নাই, কাৰণ জুলাই মাহটো অক্টোবৰ মানতে পকে। পিছফালৰ ঘৰ এই হোটেলটোৰ পৰা খিকিয়েদি ফটো লৈছোঁ আৰু। এইটো অলপ কম দাম, এই আপেলটো মানে কম দামতে ল'লোঁ। আৰু এই হোটেলটো, তাৰ আগদিনা বৰ হাই ফাই হোটেল এটা লৈছিলোঁ, তাৰো ফটো নিশ্চয় দেখা পাব। থেংক ইউ, বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ চাব বুলি আশা ৰাখিলোঁ আৰু। নমস্তে মাই ডিয়াৰ ভিউৱাৰ্ছ।